এইবাৰ মঞ্চত এনে এজন ব্যক্তিক আমন্ত্ৰণ জনাব বিচাৰিছোঁ। ইয়াত বহুত শিল্পী আছে, বহুতে গান গালে। তেখেতে কেৱল গানেই নাগায়, তেওঁ নাচিবও জানে, তেওঁ এক্টিং কৰিবও জানে, হিৰোও হয়, স্ক্ৰিপ্টো লিখে, ডিৰেকশ্যনো দিয়ে, একশ্যনো কৰে, সকলো কৰে। এনে এজন ব্যক্তি, অসমৰ একমাত্ৰ ব্যক্তি, ইউটিউবৰ চেঞ্চেশ্যন কেৰী মিনাতীয়ে তেওঁৰ ওপৰত প্ৰগ্ৰেম কৰিছে, যাক লৈ যাৰ ভিউৱাৰশ্বিপ 22 লাখৰ অধিক, যাক লৈ সমগ্ৰ দেশত এতিয়া চৰ্চা হৈছে। সেই মানুহজনক আমি আপোনালোকৰ মাজলৈ এতিয়া আমন্ত্ৰণ জনাব আহিছোঁ। डॉन का इंतजार तो 11 मुल्कों की पुलिस कर रही है, लेकिन एक बात समझ लो, डॉन को पकड़ना मुश्किल नहीं, नामुमकिन है। তেখেত হৈছে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় মিষ্টাৰ ৰাজকুমাৰ। ৰাজকুমাৰ, নতুন এই বছৰটো গ'ল, নতুন বছৰ আহি আছে। এতিয়া নতুন বছৰ আগতে আমি শুনিছোঁ আপুনি কেইদিনমান আগতে উজনি অসম গৈছিল। উজনি অসমত আপুনি এটা গানৰ শ্বুটিং কৰিছিল, সেই গানটোক লৈ যথেষ্ট চৰ্চা হৈছে। অলপ ক'ব নেকি গানটোৰ বিষয়ে? গীতটি হ'ল মই ৰেকৰ্ডিং কৰিছোঁ গীতটি। এইটো মানে ডিব্ৰুগড়ৰ এজনী ছোৱালীবোৰক লৈ লিখা গীত আৰু এজনী নহয় সকলোবোৰ তেনেকুৱা। গতিকে গীতটি অলপ কিমান আওৰাই দিব লাগিব মানে। সেই গীতটোৰ ভিডিঅ' কি ডিব্ৰুগড়ত হৈছে? ডিব্ৰুগড়ত লৈছোঁ মই শ্বুটিং কিছুমান, আৰু ধৰি লওক ইয়াতো অলপ কাম আছে তাৰে। তাত ডিব্ৰুগড়ত আপুনি কোন হিৰইন ক'ৰ পৰা লৈছে? মানে হিৰইন ডিব্ৰুগড়ত লোৱা নাই, আমি ইয়াৰ পৰা মানে চিলেক্ট কৰিম আৰু কৰি ইয়াতে তাৰ লগত সংযোগ কৰিম আৰু সেই ভিডিঅ' চিনবোৰৰ লগত। এতিয়া আপোনাৰ শেহতীয়া চিনেমাখন যথেষ্ট জনপ্ৰিয় হৈছে। কি নাম আছিল চিনেমাখনৰ? অন্ধ্ৰাছ আৰ্মি। অন্তৰাছ আৰ্মি। এই অন্তৰাছ আৰ্মি এখন যথেষ্ট হিট হৈছিল। এতিয়া আৰু কিবা নতুন পৰিকল্পনা আছে নেকি? আৰু মই কৰি আছোঁ কাহিনী, আৰু নতুন নতুন হিন্দী গীতৰ কথাও প্ৰচেষ্টা চলাই আছোঁ, ইংৰাজীৰো প্ৰচেষ্টা চলাই আছোঁ, তেনেকুৱা আৰু ধৰি লওক মই লিখি আছোঁ আৰু তেনেকুৱা। এই মানুহজনক সমগ্ৰ অসমবাসীয়ে চেলুট দিব লাগে। তেওঁৰ যথেষ্ট আত্মবিশ্বাস আছে। সেই আত্মবিশ্বাস যদি অসমৰ প্ৰতিজন মানুহৰ ক্ষেত্ৰত থাকিলেহেঁতেন, প্ৰতিজন মানুহ লাচিততকৈ সাহসী হ'ব পাৰিলেহেঁতেন। ইমান ধুনীয়া ইংৰাজী গান এটা বনাইছে, এই আত্মবিশ্বাস সাংঘাতিক কথা। সেই ইংৰাজী গানটো কলি অলপ শুনাই। ইউ আৰ এ ডক্টৰ, আই এম এ ড্ৰাইভাৰ। ডক্টৰ এজনী আৰু ড্ৰাইভাৰৰ লগত মানে লাভ আৰু কথা তেনেকুৱা। ইউ আৰ এ ডক্টৰ, আই এম এ ড্ৰাইভাৰ, উই ফেল ইন লাভ উইথ ইটছ আদাৰ। ইউ আৰ এ ডক্টৰ, I am a driver, we fell in love with each other. You are a doctor, I am a driver, we fell in love with each other. এখেত এনেকুৱা এজন ছিংগাৰ যিজন তেওঁ অসমীয়া, হিন্দী, ইংৰাজীত এটা বিখ্যাত গান, ডিব্ৰুগড় গানটো দেখিলোঁ 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 ডিব্ৰুগড়ত দেখিলোঁ, গাভৰু দেখিলোঁ, ধুনীয়া গাভৰু দেখিলোঁ, ডিব্ৰুগড়ত দেখিলোঁ, গাভৰু দেখিলোঁ, ধুনীয়া গাভৰু দেখিলোঁ, ধুনীয়া গাভৰু। হিন্দী डिब्रूगढ़ में आया, लड़कियां देखा, सबसे सुंदर तुमको ही पाया। डिब्रूगढ़ में आया, लड़कियां देखा, सबसे सुंदर तुमको ही पाया। इंग्लिश सबसे सुंदर तुमको ही पाया। এবার ইংরাজিত Beauty, beauty, বাহ, you are a beauty,
Lovely, lovely. You are really beauty, beauty. You are beauty. Lovely, lovely. You are really lovely, lovely. You are really বিউটি বিউটি এই কিন্তু ইমান ভাল এদিন নিশা জুবিন গাৰ্গ মোৰ লগত আছিল এইখিনি মোৰ তিনিটা মিষ্টাৰ ৰাজকুমাৰ ভাগ কৰি লিখিছোঁ আপুনি জুবিন গাৰ্গৰ গান ভাল পায় জুবিনৰ গীত ভাল পাওঁ কিন্তু জুবিনৰ গীত এতিয়া মোৰ মনত নাই। কথাবোৰ মনত নাই দেই আপোনাৰ জুবিনৰ গান মনত নাথাকিব পাৰে কিন্তু জুবিন গাৰ্গ এদিন ৰাতি মোৰ লগত গাড়ীত আছিল জুবিনক আপোনাৰ গানটো শুনালোঁ জুবিন অকল গোটেই বাট ৰাতি 3 ঘণ্টা যদি অকলে বিউটি বিউটিটোকে গাই আছিল আচ্ছা, ইমান আচ্ছা। ধুনীয়া গান তাৰমানে এতিয়া আপোনাৰ এটা আৰু এটা খুব ধুনীয়া ভাল গান এটা আছিল এই এইটো যে দিৱানী। চৰি চৰি নে কি আছিল তুৰুৰুৰু ৰুৰু ৰুৰু প্ৰেম চুৰু হৈ গিয়া এইখিনি অলপ আগত ডাইলগ আছিলতো তুৰুৰুৰুৰুৰু 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 তোমাৰে মোৰে প্ৰেম চুৰু কি লাইন নীলাজ কৰোঁ কি ধুনীয়া সুন্দৰ এইটো নতুন প্ৰজন্মই শিকিব লাগে আমাৰ বেছি সময় নলওঁ শেষত মিষ্টাৰ ৰাজকুমাৰৰ পৰা এটা বিখ্যাত ডাইলেগ আছিল এই ফৰেষ্টাৰ যে আছিল যে আপুনি কৈছিল হিন্দীত যে ডাইলেগটো আছিল এই ডাইলেগৰ আমি আপোনাক বিদায় দিম रहमान मेरा नाम और इंसाफ मेरा काम रहमान मेरा नाम इंसाफ मेरा काम मैं हूं इस बन का नया रेंजर रेंजर बहुत डेंजरस आदमी हूं मैं बहुत डेंजरस कोई करता है मुझे तिरस्कार और कोई करता है मुझे नमस्कार नमस्कार हिंदू मुस्लिम क्रिस्तान सबको करता हूं मैं सलाम 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 रहमान नहीं बेईमान और बेईमान बन के मेरे सामने मत आना आज मेरा हाथ चलता है लेकिन नेक्स्ट टाइम मेरा सिर्फ पिस्टल चलेगा पिस्टल 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 মিষ্টাৰ ৰাজকুমাৰ ধন্যবাদ 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 আমি বিদায় লোৱাৰ আগতে একেলগে এখন চেল্ফি উঠো